হেল্ল' গাইজ, ভালনে আপোনালোকৰ? আজি মই লৈছোঁ আপোনালোকৰ কাৰণে জ্যোতিষিনৰ সবিশেষ। ভিডিঅ'টো শেষলৈ চাব নাপাহৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিষিন জ্যোতি পৰিৱেশা, যি ঠাইত ৰ'লে শুনিবলৈ ভাল হয়, এটা লয় আহে, ঠিক সেইখিনিতে ৰোৱাকে জ্যোতি বোলে। কথা শুনিব, শুৱনি কৰিবলৈ, লয়যুক্ত কৰিবলৈও বিৰতি আৱশ্যক হয়। এই বিৰতিকে জ্যোতি বোলে। জ্যোতি সাধাৰণতে তিনি প্ৰকাৰৰ: পূৰ্ণজ্যোতি, লঘুজ্যোতি বা পাদজ্যোতি, অনুজ্যোতি বা অৰ্ধজ্যোতি বা গুৰুজ্যোতি। পূৰ্ণজ্যোতি: পূৰ্ণবাক্য এটা শেষ হোৱাৰ পাছত বা শেষ হোৱা ঠাইত যি চিন ব্যৱহাৰ কৰা হয় তাকেই পূৰ্ণজ্যোতি বোলা হয়। উদাহৰণস্বৰূপে, কথাতে কটা যায়, কথাতে বতাহ পায়। এইটো এটা পূৰ্ণ বাক্য। বাক্যটো শেষ হোৱাৰ লগে লগে বা শেষ হোৱা ঠাইত পূৰ্ণজ্যোতি ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ দাঢ়ি দিয়া হৈছে। দাঢ়িটো হ'ল পূৰ্ণজ্যোতিৰ উদাহৰণ। লঘুজ্যোতি বা পাদজ্যোতি: বাক্য এটাৰ পিছত এটিৰ পিছত এটিকৈ একেলগে কেইটামান শব্দ ব্যৱহাৰ কৰিলে প্ৰত্যেকটো শব্দতে বিৰাম আৱশ্যক হয়। তেতিয়া শব্দবোৰৰ পিছে পিছে লঘুজ্যোতি বা পাদজ্যোতি ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, দেউতাই বজাৰৰ পৰা মাছ, হাঁহ, কুকুৰা, পাচলি আদি কিনি আনিলে। অনুজ্যোতি বা অৰ্ধজ্যোতি বা গুৰুজ্যোতি: বাক্য এটা সমাপিকা ক্ৰিয়াৰে শেষ হৈছে, অৰ্থাৎ সম্পূৰ্ণ প্ৰকাশ হোৱা নাই। পৰৱৰ্তী বাক্যৰ লগত অৰ্থসম্পূৰ্ণতাৰ সম্বন্ধ আছে। তেনে ক্ষেত্ৰত অনুজ্যোতি বা অৰ্ধজ্যোতি বা গুৰুজ্যোতি ব্যৱহাৰ কৰা হয়। তেতিয়া পূৰ্ণজ্যোতিতকৈ প্ৰায় আধা বিৰাম লোৱা হয়। উদাহৰণস্বৰূপে, মই কাইলৈ গুৱাহাটী যাম, কিন্তু যদিহে যাবলৈ সময় পাওঁ। এই বাক্যটোত সমাপিকা ক্ৰিয়া শেষ হৈছে, কিন্তু তাৰ পিছতো সম্পূৰ্ণ অৰ্থ প্ৰকাশ হোৱা নাই, যাৰ বাবে অনুজ্যোতি বা অৰ্ধজ্যোতি বা গুৰুজ্যোতি ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ ছেমিকলন ব্যৱহাৰ কৰা হৈছে। এই ছেমিকলনটোৱে হ'ল অনুজ্যোতি বা অৰ্ধজ্যোতি বা গুৰুজ্যোতিৰ উদাহৰণ। জ্যোতিষচিহ্নৰ ব্যৱহাৰ: কণ্ঠৰ বিৰাম অথবা কণ্ঠৰ সুৰবোৰ যি চিহ্নৰ দ্বাৰা বুজোৱা হয় তাকেই জ্যোতিষচিহ্ন বোলা হয়। এই জ্যোতিবোৰ হ'ল দাঢ়ি, কমা, ছেমিকলন, প্ৰশ্নচিহ্ন, বিস্ময়বোধক চিহ্ন, কলন, ডেছ বা ৰেখা, ঊৰ্ধ্বজ্যোতি, হাইফেন, উদ্ধৃতি চিহ্ন, বন্ধনী চিহ্ন, তাৰকা চিহ্ন, টিটাৰাবন বা বৰ্জন চিহ্ন, কাটাকুটা বা ৰৈ যোৱা চিহ্ন। দাঢ়ি: এটা পূৰ্ণ বাক্য শেষ হোৱা ঠাইত এই দাঢ়ি চিহ্নটোৰ ব্যৱহাৰ কৰা হয়। যেনে, বীৰ লাচিতে প্ৰবাল পৰাক্ৰমী মোগলক পৰাস্ত কৰিছিল। 2. কমা: এই চিন বিভিন্ন শব্দক বেলেগ বেলেগ কৰি দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়। যেনে, যোৱাকালি মই গুৱাহাটী, তেজপুৰ, তিনিচুকীয়া আদি ঠাইত গৈছিলোঁ। 3. ছেমিকলন: বাক্য একে শ্ৰেণীৰ বিভিন্ন অংশত বেলেগ দেখুৱাবলৈ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ বাক্য এটা সমাপিকা ক্ৰিয়াৰে শেষ হৈছে, অথচ সম্পূৰ্ণ প্ৰকাশ পোৱা নাই। পৰৱৰ্তী বাক্যৰ লগত অৰ্থসম্পূৰ্ণতাৰ সম্বন্ধ আহে। তেনে ক্ষেত্ৰত ছেমিকলন ব্যৱহাৰ কৰা হয়। যেনে, ভগৱান সৰ্বময় সৰ্বক, গতিকে তেওঁক ভক্তি কৰিব লাগে। 4. প্ৰশ্নবোধক চিহ্ন: বাক্যটোৰ অৰ্থ প্ৰশ্নবোধক হ'লে বাক্যৰ শেষত এই চিন ব্যৱহাৰ কৰা হয়, অৰ্থাৎ বাক্যৰ শেষত প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰা হয়। আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে নেকি? বিস্ময়বোধক বা ভাৱবোধক চিহ্ন: মানুহৰ মনত তীব্ৰ অনুভূতি, আবেগ, বিস্ময়, সুখ, আনন্দ আদি প্ৰকাশ কৰিবলৈ ভাৱবোধক চিহ্ন বা প্ৰশ্নবোধক চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে, ছি ছি, দেশখনত যে এইবোৰ কি হৈ আছে? কলন: পূৰ্বৰ প্ৰস্তাৱৰ পৰিণতি নাইবা সেইবোৰৰ দৃষ্টান্ত প্ৰদৰ্শনৰ বাবে এই চিন ব্যৱহাৰ কৰা হয়। যেনে, মূল্য ৫০০ টকা মাথোন। ডেছ বা ৰেখা:
এটা কথাৰ লগতে আন এটা কথা অৱতাৰণা কৰিলে নাইবা বাক্যৰ কোনো অংশত জোৰ দিলে ডেছ চিন ব্যৱহাৰ কৰা হয় অথবা বক্তব্য ব্যাখ্যা কৰিবলৈ এই চিন ব্যৱহাৰ কৰা হয়। যেনে মোৰ ক'বলগীয়া আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। ঊৰ্ধ্বযতি কোনো আখৰ লুকাই থকা বা উজ্জ্বল থকা বুজাবলৈ এই চিন ব্যৱহাৰ কৰা হয়। যেনে ল'ৰাটো পঢ়া শুনাত বহুত ভাল আছিলে। হাইফেন ব্ৰেকেট প্ৰযোজক চিহ্ন শব্দৰ বিভিন্ন অংশ বিশ্লেষণ কৰি দেখুৱাবলৈ অথবা একাধিক পদ মিলি য'ত এটা শব্দ হয় তাত সেই পদৰ সংযোগ দেখুৱাবলৈ হাইফেন বা প্ৰযোজক চিহ্ন ব্যৱহাৰ কৰা হয়। অৰ্থাৎ সহজ ভাষাত একে অৰ্থৰ বা বিপৰীত অৰ্থৰ শব্দক জোৰ কৰি দেখুৱাবলৈ এই চিন ব্যৱহাৰ কৰা হয়। যেনে সুখ দুখ, ল'ৰা ছোৱালী, খাল বিল, গৰু ছাগলী, গা গছ আদি। 10. উদ্ধৃতি চিহ্ন বা উদাৰ চিহ্ন ব্ৰেকেট ঊৰ্ধ্বকমা নিজে লিখা কথাৰ মাজত অন্যৰ কথা সুমুৱাবলৈ এই চিন ব্যৱহাৰ কৰা হয়। অৰ্থাৎ উদ্ধৃতি হ'লে বা প্ৰত্যক্ষ উক্তি হ'লে দুটাকৈ জোৰ কৰা উদাৰ চিহ্ন ব্যৱহাৰ কৰা হয়। যেনে মোৰ মতে ইউটিউব হৈছে যিকোনো বস্তু এটা শিকাৰ আৰ্হি লোৱাৰ ক্ষেত্ৰত ভাল মাধ্যম। 11. বন্ধনী চিহ্ন বৰ্ণনীয় বিষয়ৰ ভিতৰত আন কথা অথবা তাৰ লগত সংগতি থকা বিষয় সুমুৱাবলৈ এই চিন ব্যৱহাৰ কৰা হয়। যেনে লক্ষ্মীনাথ বেজবৰুৱা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল। 12. তাৰাকা চিহ্ন কোনো শব্দ বা বাক্যৰ টীকা সংযোগ কৰিবলৈ এই চিন ব্যৱহাৰ কৰা হয়। যেনে ৰাম হৰি যদু মধু ল'ৰাকেইজন পঢ়া শুনাত ভাল আছিলে। ৰাম হৰি যদু মধু নামকেইটা আপোনালোকক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। 13. তি-তাৰাবন বা বৰ্জন চিহ্ন কোনো ঠাইত কোনো পদ বা বাক্য এৰিবলগীয়া হ'লে বা বাদ দিলে এই চিহ্ন ব্যৱহাৰ কৰা হয়। 14. কাট কুটা বা ৰৈ যোৱা চিহ্ন লিখোঁতে কোনো কথা বা শব্দ ৰৈ গ'লে এই চিন ব্যৱহাৰ কৰি সেই বাদ পৰা কথাষাৰি বা শব্দ উল্লেখ কৰা হয়। যেনে আপোনালোকলৈ ভিডিঅ' প্ৰস্তুত কৰোঁতে কাটকুটা চিহ্ন মোৰ কিবা ভুল হ'লে ক্ষমা কৰিব। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব নাপাহৰিব।